নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহলৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, বিশ্ব স্বাস্থ্য দিৱস কোন দিনা উদযাপন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি, 7 এপ্ৰিল তাৰিখে উদযাপন কৰা হয়। দুই নম্বৰ প্ৰশ্নটি হৈছে, স্কুল চলো অভিযান কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন ডি, উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে এই স্কুল চলো অভিযানখন আৰম্ভ কৰিছে। 3 নম্বৰ প্ৰশ্নটি হৈছে, বিশ্ব স্বাস্থ্য দিৱস 2022ৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, আৱাৰ প্লেনেট আৱাৰ হেল্থ। 4 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতীয় সৈন্য বাহিনীৰ মুখ্য স্থল সেনাধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, মনোজ পাণ্ডে। 5 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতবৰ্ষৰ কোনখন চহৰত কোভিডৰ নতুন ভেৰিয়েণ্ট XE সংক্ৰমণৰ প্ৰথমটো ঘটনা ধৰা পৰিছে? ইয়াৰ উত্তৰটি হৈছে মুম্বাইত। 6 নম্বৰ প্ৰশ্নটি হৈছে, পৰিৱেশ মন্ত্ৰালয়ে PWMৰ বাবে এটা পদক্ষেপ গ্ৰহণ কৰা শুভ সংকটৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, প্ৰকৃতি। 7 নম্বৰ প্ৰশ্নটো হৈছে, ক্ৰাঞ্চ টাইম নৰেন্দ্ৰ মোদীজ নেশ্যনেল ছিকিউৰিটি ক্ৰাইচিছ কিতাপখনৰ লেখক কোন? ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি, শ্ৰীৰাম শইকীয়া। 8 নম্বৰ প্ৰশ্নটো হৈছে, হোৱাটছআপ, গুগল পে' আৰু এমাজন পে'ৰ সৈতে প্ৰতিযোগিতামূলকভাৱে টাটা গোষ্ঠীয়ে কোনটো ছুপাৰ এপ মোবাইল এপ্লিকেশ্যনৰ আৰম্ভণি কৰিছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন ডি, টাটা নেৱে এই মোবাইল এপ্লিকেশ্যনখন আৰম্ভণি কৰিছিল। 9 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতবৰ্ষই কোন তাৰিখে সমুদ্ৰ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি, 5 এপ্ৰিলত ভাৰতবৰ্ষই সমুদ্ৰ দিৱস হিচাপে পালন কৰা হয়। 10 নম্বৰ প্ৰশ্নটি হৈছে, 96তম জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটীত। 11 নম্বৰ প্ৰশ্নটো হৈছে, চাজিব নোংমা পাণ বা ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, মণিপুৰৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে, ছুইচ অপেন 2022ৰ মহিলা একক শাখাৰ বিজয়ী কোন? ইয়াৰ উত্তৰটি হৈছে অপশ্যন এ, PV সিন্ধু। 13 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্ব অটিজিম সজাগতা দিৱস 2022ৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ইনক্লুচিভ কোৱালিটি এডুকেশ্যন ফৰ অল। 14 নম্বৰ প্ৰশ্নটো হৈছে, তলত কোনখন ৰাজ্যৰ 3খন জিলাত সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰসাৰিত কৰা হৈছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশত। 15 নম্বৰ প্ৰশ্নটি হৈছে, কোনখন ভাৰতীয় চহৰ বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ স্থলস্থলীয়া চহৰ হিচাপে চিহ্নিত হৈছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন ডি, মৰাদাবাদ। 16 নম্বৰ প্ৰশ্নটি হৈছে, এছিয়াৰ কোনখন দেশত বিত্তীয় দুৰৱস্থাৰ বাবে দেশজুৰি ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে? ইয়াৰ উত্তৰটি হৈছে অপশ্যন চি, শ্ৰীলংকা। 17 নম্বৰ প্ৰশ্নটি হৈছে, বিশ্ব অটিজিম দিৱস কোন দিনা পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে 2 এপ্ৰিল দিনাখন বিশ্ব অটিজিম দিৱস পালন কৰা হয়। 18 নম্বৰ প্ৰশ্নটো হৈছে, আন্তঃৰাষ্ট্ৰীয় শিশু গ্ৰন্থ দিৱস কোন দিনা পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে অপশ্যন চি, 2 এপ্ৰিল দিনাখন পালন কৰা হয়। 19 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে বিবেচনাধীন বিখ্যাত জীৱিত শিপাৰ দলং কোনখন ৰাজ্যত আছে?
ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি মেঘালয়ত। 20 নম্বৰ প্ৰশ্নটি হৈছে বিবিচিৰ 2022 চনত বৰ্ষটোৰ ভাৰতীয় মহিলা খেলুৱৈৰ বঁটা কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটি হৈছে অপশ্যন বি মীৰাবাই চানুৱে এই বঁটাখন লাভ কৰিছিল। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল। ধন্যবাদ।